मसलपुर सन्सनि सिङाव 1620 अदालबारि श्रीपुर गुदि फरायसालियाव गोदानै एकल फरायसालि बेखेवदों। बाक्सा जिल्लानि अदालबारियाव फरायसाफोरनि गेजेराव माहारिबाद आरो गुबुन गुबुन गियाननि सोमोन्दै फोरोंनाय आरो मोनथि होनांगौखौ लानानै गोदानै एकल फरायसालि बेखेवदों। बे एकल फरायसालिखौ बेखेवनानै होयो 1620 अदालबारि श्रीपुर गुदि फरायसालिनि गाहाय फोरोंगिरि मथुरा मोहन दास बिथाङा। बे बेखेवनाय हाबाफारियाव नुजाथिबावो फारियै आखान्थि फोरोंगिरि महेश कलिता, समाज सिबियारि निरंजन पाठक, सन्स प्रमुख उद्धव पाठक, राष्ट्रीय स्वयंसेवक मसलपुर नगर भैदिक प्रमुख नवराज लामा, एकलनि आचार्य आरो अदालबारि ओनसोलनि मेलेमजिबि आरो फरायसुला फरायसुलि बिथांमोना। एकल अभियान बाक्सा অঞ্চলৰ অন্তৰ্গত আমাৰ 6টা সঞ্চ আছে, তাৰ ভিতৰত মুছলপুৰ সঞ্চ আৰু এই মুছলপুৰ সঞ্চৰ আজি এখন নতুন বিদ্যালয় উদ্ঘাটন কৰা হ'ল। অদালবাৰীস্থিত 1126 নং অদালবাৰী শ্ৰীপুৰ প্ৰাথমিক বিদ্যালয়ত আৰু উদ্ঘাটন কাৰ্যসূচীত এই বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক শ্ৰদ্ধা শ্ৰীযুত মথুৰা মোহন দাস ছাৰ তেখেত উপস্থিত থাকে আৰু তেখেতে সুন্দৰ দৃষ্টিভংগীৰে আৰু ধুনীয়াকৈ আমাৰ বৈঠক আৰম্ভ হোৱাৰ আগমুহূৰ্তত কলপুলি লগতে ফিটা কাটি পেলাই তেখেতে আজি আমাৰ এই বৈঠকখন সাফল্যমণ্ডিত কৰে। আৰু উক্ত বৈঠকত উপস্থিত থাকে এই অদালবাৰীস্থিত অঞ্চলৰ প্ৰভাৱী তথা সফল ব্যৱসায়ী, লগতে তেখেত এগৰাকী শিক্ষক শ্ৰদ্ধা শ্ৰীযুত মহেশ কলিতা ছাৰ, তেখেতৰ লগতে এই অঞ্চলৰে সমাজসেৱক বিশিষ্ট শ্ৰীযুত নিৰঞ্জন পাঠক তেখেতো উপস্থিত থাকে আৰু উপস্থিত থাকে একল অভিযান বাক্সা অঞ্চলৰ গ্ৰাম স্বৰাজ প্ৰমুখ শেখৰ চেত্ৰী ডাঙৰীয়া প্ৰমুখ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুছলপুৰ নগৰৰ বৈদিক প্ৰমুখ নৱৰাজ লামা ডাঙৰীয়া তেখেত নতুনকৈ এই যিটো আমাৰ মুছলপুৰ সঞ্চত 30খন বিদ্যালয় আছে, এই বিদ্যালয় চোৱা চিতা কৰাৰ কাৰণে তেখেতে নৱনিযুক্ত আমি সঞ্চ প্ৰমুখ হিচাপে তেখেতক নিযুক্তি দিছে একল অভিযান বাক্সা অঞ্চলৰ পৰা। আৰু এই ক্ষেত্ৰত আমাৰ প্ৰথম দৃষ্টিভংগী হ'ল যে যিহেতু আমাৰ একল অভিযানে বিগত দিনকেইটাত বিভিন্ন ধৰণৰ কাৰ্যসূচী গাঁও এৰিয়াত যিখিনি ধৰক আমাৰ শিক্ষাৰ পোহৰ পোৱা নাই বা যিখিনি ঠাইত ল'ৰা ছোৱালী ভালদৰে শিক্ষা ল'ব পৰা নাই বা একদম যিখিনি বেকৱাৰ্ড জেগাত য'ত শিক্ষাৰ পোহৰ তেখেতসকলে চিৰদিনৰ কাৰণে পোৱা নাছিল বা নাযায়, সেইখিনি তেনেকুৱা জেগাবিলাকত একল অভিযানে বিশেষকৈ স্কুল দি পেলাই ল'ৰা ছোৱালীক শিক্ষাৰ প্ৰতি আগ্ৰহী মনোভাৱ জাগ্ৰত কৰিবৰ কাৰণে পদক্ষেপ লৈ আছে। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্টৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে, তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।